আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস আৰু এই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি আমাৰ ভাইটি আৰু মই আমাৰ বাসগৃহত উপস্থিত আছোঁ আৰু আজি এই শুভ মুহূৰ্তত আমাৰ মাজত দুগৰাকী শ্ৰমিক উপস্থিত আছে। গতিকে তেওঁলোকক আমাৰ মাজত পাই আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ যে তেওঁলোকৰ দিনত তেওঁলোকৰ লগত লগ লাগি আমি একেলগে আজি এই শ্ৰমিক দিৱসটো উদযাপন কৰিব পাৰোঁ আৰু এই দুজনৰ প্ৰতি আমি সন্মান প্ৰদৰ্শনৰ জৰিয়তে গোটেই ভাৰতবৰ্ষ তথা বিশ্বৰ শ্ৰমিকবিলাকলৈ আমাৰ ফালৰ পৰা আমি সন্মান জ্ঞাপন কৰিব বিচাৰিছোঁ। শ্ৰমিকসকলে শ্ৰমৰ মৰ্যাদা পাওক আৰু উপযুক্ত মৰ্যাদাৰে সমাজত একোজন ভাল ব্যক্তি হিচাপে তেওঁলোকে পৰিচিত লাভ কৰক। সকলো মানুহে তেওঁলোকৰ পৰা তেওঁলোকৰ প্ৰতি আদৰ সন্মান প্ৰদান কৰক আৰু এই কামনাৰে আজি আমাৰ মাজত উপস্থিত আছে দৈমালু বসুমতাৰী আৰু নিৰ্মল গয়াৰীদেৱ। গতিকে আমি আমাৰ সাহিত্য সাধনা মঞ্চৰ অসমৰ প্ৰতিষ্ঠাপক সম্পাদক নৱজিৎ দাসো আমাৰ মাজত আছে। গতিকে আজি এই শুভ মুহূৰ্তত আমি তেওঁলোক দুজনলৈ আমাৰ সাহিত্য সাধনা মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদকজনৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। প্ৰথমতে তেখেতে সম্বৰ্ধনা জনাব আমাৰ নিৰ্মল গয়াৰীদেৱক। দেৱকো আমি এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু তেখেতক মই অৰ্পণ কৰিছোঁ। ঠিক আছে, বৰ ভাল লাগিল।